পাইছো দেই মা কি হলনো তই মাৰক বাহিৰলৈ নিবলৈ ওলাইছ আমাক খবৰ এটা দিব নোৱাৰ বাহিৰলৈ নিনিও নহয় তোমাৰো বোলে অসুখ আকৌ ইমান সিৰিয়াছ হোৱা নাই মোমাৰে বোলে চিকিৎসাৰ কাৰণে পইচাও দিছে হেয়া আমাৰ পাবলগীয়া পইচা তাকে দিছে আৰু মাৰ অকণমান কিবা হৈছিল ডক্টৰক দেখুৱালো এতিয়া ঠিকে আছে হয় দে তই বেঙি নে কি এই মোমায়েৰে 50,000 টকা বাইলুঙক যে ভৰাই দিছে তই তাইক ফোন এটা কৰি ক'ব নোৱাৰ যে আমাৰ সেইদিনা নেটৱৰ্ক নাই নেকি কৈছে বেয়া লাগে বাইলুঙলৈ ছোৱালী মানুহ ইমান কষ্ট কৰি তাইক ঘৰ এখন উঠাইছে কিমান পইচা লাগে ঘৰ বনাবলৈ হাৰ্ডৱেৰ কিবা 40,000 টকা এটা লাগে দি দিলে তাইতো নাই ভবা কিন্তু মই কৈছো বাইলুং চা কিন্তু দেই কোনোবাই পইচা ভৰাই দিব পাৰে ঘপকে খৰচ কৰি নিদিবি 2,000 টকা আমাক খুৱাই দিলে মোৰ পৰা পাই 100 টকা মই দিছো তাই দি দিব দেই দি দিব তেনেকুৱা ছোৱালী নহয় বাইলুং পইচা পাতি তাই তেনেকুৱা নহয় কি হ'ল হা কেকেটা কি খুজি থাকিব লাগে এই নহয় কিছুমানক যে পইচা পাতি দিলে মানে খুজি থাকিব লাগে তাকে কেকেটাই কৈছে আপুনি তেনেকুৱা নহয় আৰু মই সেই বুলি কৈছো মই বোলো বাইলুং তেনেকুৱা নহয় পইচা পাতিত বাইলুং নিট এণ্ড ক্লিন এটা ভুল কৰিছে কিন্তু তাই হয়নে তই কৰিছ কিন্তু কোনো মই কৈছো শুনিবি হা তই পইচাটো পাই ঘপকে কিন্তু হাৰ্ডৱেৰ দি দিব নালাগিছিল কিন্তু তাইৰ উপায় নাই কাৰণ সেই পইচাটোতো দিবই লাগিব ন সেই হাৰ্ডৱেৰখনেই কিন্তু তাইৰ ঘৰখন উঠাইছে হয়নে তাইতো ভাবা নাই ক'ৰ পইচা কি কথা সেইকাৰণেহে না তোৰতো একো ইমাৰ্জেঞ্চি নাই ন সেই এটাই নাই হ'ব তই দুদিন দেৰিকে দিবি নে দি দিয়াই ভাল কিয় জাননে কাৰণ হাৰ্ডৱেৰ ধাৰ মাৰিলে আকৌ এগাল ধাৰ পইচা তোৰহে লুটটো বাঢ়ি যাব হয়নে নহয় কিন্তু এটা ভাল লাগিছে যে পইচাটোৰ কাৰণে তহঁতৰ সম্পৰ্কটো ভিতৰি যিয়ে নাথাকক কিন্তু আমিতো একো পোৱা নাই এইটো সদায় ৰাখিবি মাহঁত মই এটা কওঁ শুন আজি পইচাটো তাই যেতিয়া ঘপকে পাইছে তই যেতিয়া গম পাইছ যে পইচাটো মোৰ বাইলুঙে খৰচকে দিছে যিমানে তোৰ প্ৰতি আন্তৰিকতা নাথাকক দেই বাইলুং চাবি দেই মা তোৰ কিন্তু বেয়া লাগিছে চাল্লা 40,000 টকা ঘচকে হয় না বেয়া তোৰ নালাগিব পাৰে কিন্তু তাইৰ বেয়া লাগিছে কাৰণ তাইতো বিন্দাছ খৰচ কৰিলে ন এতিয়া আকৌ সেইগাল পইচা পাৰ কৰিব হয় না বৰ খুজি একো নাই লাগি থাক মিলি থাক পইচা মেইন নহয় সম্পৰ্ক মেইন কাজিয়া লাগিব থাকচোন কি কৰিবলৈ ওলাইছা আৰে নাপায় পইচা দিবা আৰে তুমি কি কৰিবলৈ ওলাইছা আপুনি পইচা পইচা দিব নাই লগাও মই আছো নকব বা নিজে মাজত এইবিলাক কি কৰিবলৈ ওলাইছা পইচা দিব গম পাইছো মই থানাতে আছো আছে ছাৰ চব ডিউটিত কামে ব্যস্ত আছে কেছ অহা নাই ব্যস্ত মানে গাৰ্গে কথা লগত ব্যস্ত ৰিচা আৰু বাইলুং কিবা পইচা এটা লাফৰা হৈ আছিল এইমাত্ৰ মিটমাটত ব্যস্ত তৰামাই আছে সিহঁতৰ লগতে উমলি জামলি আছে ছাৰ হয় ছাৰ মোৰহে মানে দিনটো আজি ছাৰ অলপ ইমোচনকৈ গ'ল তাকে নাই অসুবিধা পোৱা নাই এতিয়া এইমাত্ৰ ৰিচা আহিব তাইৰ লগত এই শেষ বিষয়টো পাতি আৰু আজি দিনটোৰ কাৰ্যসূচী সামৰি দিম ঐ হয় ছাৰ আহিছে তাই হয় জয় হিন্দ ছাৰ দিলে আপুনি কেনেকৈ গম পালে শুনিছো নহয় কথা বতৰাবিলাক খালি তোৰ ভালৰ কাৰণে মই কথা এটা কৈ থওঁ ভুলবশতঃ সেইদিনা তোৰ পইচাটো বাইলুঙৰ পইচা বুলি আমাক খুৱাবৰ কাৰণে তাই এটা যোজা কৰিছিল নহয় কিন্তু খোৱাটো নহ'ল যিহেতু তোৰ পইচা কিন্তু আশাটো থাকি গ'ল মোৰ নাই দেই মা সেইটো নাভাবিবি আকৌ এই যে 10 ভকতে কিবা এটা খাম বুলি আগ কৰিলে তাইক খুৱাম বুলি আগ কৰিলে যদিও পইচাটো তোৰ এই মা 2,000 টকা ডাঙৰ কথা নহয় কিন্তু মাহত তাতকে বেছি খৰচ এই যে আশাটো ই কিন্তু বেয়া এই 2,000ত 20,000 যায় কেতিয়াবা পাৰিলে এই ৰাইজখনক এদিন এজন দুজনকে মাতি কিবা এটা খুৱাই দিম হয় দিয়ক খুৱাব লাগিব এইটো ভয় লগা কথা কিন্তু আজি ৰাতিয়ে মাতি দে যাকে তোৰ ভাল লাগে তাকে মাতি দে কিন্তু খুৱাই দে তোৰ বেয়াটো ভাবিব নোৱাৰো মা খুৱাবলেতো মন যায় কিন্তু এনেকে ঘপকে এতিয়া আকৌ আজি কাক মাতো বিউটি বাকে মাতি দিওঁ বৌ কেকেটা আহক বৌ আহক ভিতৰলৈ যাওক
ৰুমটো বৰ ধুনীয়াকে সজাইছা দেই আছো আৰু বহকে দেই বৌ হ'ব নিমন্ত্ৰণ দিলি বাইলুঙক ভোগ মিলিল আমাৰ কিয় তেনেকে কৈছে আপোনালোককো মাতিছো দিয়ক আৰু বাৰ দেখোন ডিউটি ওলাল মুঠতে তই উদ্ধাৰ পাব লাগে মা এই দুৱাৰখন নেমাৰিবি কিয় অ আহা ইচ্ছা বাইদেউ এই 200 টকাটো ৰাখকচোন কিহৰ পইচা এইটো আজি প্ৰথম আপোনালোকৰ ঘৰলৈ আহিছে খালী হাতে আহিব লাগিছে কেকে চানা আৰু বিস্কুট আনিবলৈ দিছিলে চব দোকান বন্ধ পইচাটোকে ৰাখি থওক এ নালাগে নালাগে মোহন মোহন মোহন